টুকুৰাখিনি অঁতৰাই হৈ গৈছে এতিয়া হেল্ল' গাইজ গুড মৰ্ণিং ব্লগটো অলপ আগত আপলোড কৰিলোঁ আপোনালোকে যদি চোৱা নাই দেন ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আপোনালোকে চাই ল'ব পাৰিব আৰু বৰ্তমান দিনটোৰ কাৰণে প্লেনিং একো নাই তো চাই লওঁ কি হয় আপোনালোকে চাই থাকক আজিকালি স্মাৰ্টফোন প্ৰায়ভাগ মানুহৰ হাততে থাকেই আৰু আপোনালোকৰ হাততো আছেই সেইটো কাৰণে মোৰ ভিডিঅ' চাই আছে বাৰু আৰু যিহেতু আজিকালি চব বস্তু অনলাইনে হৈ গৈছে কিবা এটা বস্তু কিনিব হ'লে অনলাইন শ্বপিং কৰিব পাৰিব আনকি আজিকালি স্কুলো অনলাইন ক্লাছেছ কৰা হৈ গৈছে তো আজিকালি চব অনলাইন কালি মই এটা নিউজ পালোঁ য'ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি ঘৰত থাকিয়েই পুলিচ ষ্টেচন নোযোৱাকৈ যিকোনো এটা ক্ৰাইমৰ ৰিপৰ্ট বা কেছ আমি দিব পাৰোঁ তো সেই বস্তুটো কি হয় মই আগতে গম পোৱা নাছিলোঁ কালি মই যেতিয়া নিউজটো পালোঁ দেন মই চাৰ্চ কৰি চালোঁ যে কিনো হয় বস্তুটো ইয়াক কয় CCTNS মানে ইয়াৰ ফুল মিনিংটো হ'ল ক্ৰাইম এণ্ড ক্ৰিমিনেল ট্ৰেকিং নেটৱৰ্ক অৰ ছিষ্টেম এই ছিষ্টেমটো আমাৰ ইণ্ডিয়াত অহা এনে 2009ত আহিছিল আৰু কিছুমান ৰাজ্যত এইটো ছিষ্টেমৰ ওপৰত কাম চলি আছে আৰু কিছুমানে লাগু কৰিয়ে আছে কিন্তু আমাৰ অসমত বিশেষকৈ ৰিচেণ্টলি আহিব চাগে তো খুব ভাল এটা পদক্ষেপ এইটো ছিষ্টেমৰ কথা বিশেষ নাজানো কেতিয়াৰ পৰা আমাৰ অসমত লাগু হ'ব কেতিয়াৰ পৰা কাম চলিব এইটো নাজানো বাট যদি CCTNSৰ বিষয়ে আৰু বেছি জানিব বিচাৰিছে দেন অনলাইন আপুনি চাৰ্চ কৰি চাব পাৰিব আপোনালোকে নিজে চাব পাৰিব ইউটিউবতো বহুত ভিডিঅ' পাই যাব আপোনালোকে এনেকুৱা A few minutes later তো বহুত দিন হ'ল মাংস চাংস খাব পৰা নাই তো ভাবিছোঁ 9 বজাৰ ফালে যাওঁ গাহৰি ওলাইছে নে নাই যদি ওলাইছে দেন গাহৰি অলপ লৈ আহোঁ বহুত দিন হ'ল খোৱা নাই তো খাব লাগে পাণখন বহুত দিনৰ মূৰত দেখিছোঁ ৰ'দ দিছে আৰু বৰষুণো দি আছে বৰষুণটো আপোনালোকে ধৰিব পৰা নাই চাগে কিন্তু কণাখিয়ালৰ বিয়া হৈ আছে এইটো কণাখিয়ালৰ বিয়া হৈ আছে আমাৰ তো বৰ্তমান ঘৰ আহি পালোঁ মাংস চাংস লোৱা হৈ গ'ল এতিয়া মাংসখিনি বনাব লাগিব কিন্তু তাৰ আগতে ঘৰৰ ওচৰ খুৰী এজনী আম দিছিলে আমটো দুদিনমান হ'ল দিয়া কিন্তু পকা নাছিল তো এতিয়া অলপ পকিছে এইটো ঘৰৰ আম কিনা আম নহয় তো খাওঁ আমটো দেন তাৰপিছত লগ পাই আছোঁ মাংস অলপ লৈ আহিলোঁ গাহৰি মাংস মই অকলে খাম যিহেতু সেইটো কাৰণে অলপ কমাই আনিছোঁ এপোৱা মাংস লৈ আহিলোঁ এতিয়া কাটি আছোঁ আদা নহৰু পেষ্ট কৰিব লাগিব তো আজি গাহৰি মাংসখিনি বনাম গাজ টেঙাৰ লগত আপোনালোকে হয়তো খাই পাইছে হয়তো যদি বহুতে খাই পোৱা নাই তেন্তে মই আজি দেখাই আছোঁ কেনেকৈ বনাব লাগে যদি বনাই খাব বিচাৰে দেন খাব পাৰিব বহুত টেষ্টি হয় গাজ টেঙাৰ লগত খাই আগতে গাজ টেঙাটো ময়ো খাই ভাল পোৱা নাছিলোঁ বাট এদিন কি হ'ল এখন ৰেষ্টুৰেণ্ট গ'লোঁ তাত খাই চালোঁ দুপিচমান ইমান টেষ্টি আছিলে মানে তেতিয়াৰ পৰা মোৰ গাজ টেঙাটো ফেভৰেট হৈ থাকিলে বিশেষকৈ অনলি গাজ টেঙাটো নহয় গাজ টেঙা আৰু গাহৰি ফেভৰেট হৈ থাকিল মোৰ আৰু গাহৰিটোৰ লগত যিকোনো বস্তুৱে ভাল লাগে Get to making with jive boy station when it hits you yes কেৰাহীটো গেছত দি দিওঁ অলপ টাইম গৰম কৰি লওঁ মাংসখিনি ধুনীয়াকৈ ধুই লোৱা হৈ গ'ল তাৰপিছত আৰু কেৰাহীটোত গাহৰি মাংসখিনি দি দিয়ক আৰু আপোনালোকে মন কৰিছে মই কেৰাহীটোত তেল দিয়া নাই কাৰণ গাহৰি মাংসৰ এনেও তেল বেছি তো তেল দিব নালাগে অলপ টাইম মাংসখিনি এনেকৈয়ে লৰাই থাকক আৰু এতিয়া দিব লাগিব অকণমান নিমখ এনেকৈ নহয় when it hits you yes you shall when it hits you yes you holler yes 1 2 3 do it তো
আপোনালোকে দেখিছে গাহৰিৰ পৰাই কিমানখিনি তেল ওলাই গৈছে দেখিছে। তো এতিয়া গাহৰি মাংসখিনি অলপ ছাইড কৰি লওক, ছাইড কৰি এই যোনখিনি তেল বাচিছে সেই তেলখিনিত আমি পিঁয়াজখিনি দি দিম। তো অলম'ষ্ট গাহৰিখিনি সিজা হৈ গৈছে, অলপ ৰঙা পৰিছে আৰু অলপ টাইম লৰাই থাকিব লাগিব এনেকৈ। অলপ সময় সিজাৰ পিছত তাৰপিছত আমি দিম গাজ টেঙাবোৰ। এইটো গাজ টেঙা বুলি কওঁতে আপোনালোকে বুজি পাইছেনে নাই মই ধৰিব পৰা নাই ঠিক। সেইটো ইংলিছত বেম্বো শ্বুট বুলি কয়, কিন্তু আপোনালোকৰ ঠাই বিশেষে হয়তো নামটো অলপ বেলেগ হ'ব পাৰে। তো প্লিজ কমেণ্টত জনাবচোন কি বুলি কয় আপোনালোকৰ ঠাইত। চ' এনেকৈ কিছু সময় মাংসখিনি সিজাই থকাৰ পিছত আমাৰ মাংসখিনি ৰেডি হৈ গ'ল। My heart is my heart. My heart is yours. Mine is. My heart yours. চ' বৰ্তমান বনাই কৰি হৈ গৈছে, আপোনালোকে দেখিলে কেনেকৈ বনাব লাগে, কি কি কৰিব লাগে। চবৰে বনোৱাৰ ৰেচিপিটো অলপ বেলেগ বেলেগ হয়, কিন্তু মই এনেকৈ বনাব শিকিছিলোঁ মই ফ্ৰেণ্ড এজনৰ পৰা। আৰু এতিয়া কৰি চাওঁ টেষ্ট। খুব ধুনীয়া হৈছে। তো এতিয়া গা ধুব যাওঁ, গা ধুই আহি ভাত খাম। ভাত খাই আহি ভিডিঅ'টো আকৌ কণ্টিনিউ নকৰোঁ আৰু। চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ যদি ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব। অলৱেজ ষ্টে হেল্ডি, ষ্টে ছেফ, বাই বাই। কি মাংস বনাইছোঁ বে মই, কুকুৰো নাখাব এনেকুৱা মাংস। অ' মা, খালি দালি ভাতে খাম।